যোৱাকালি এইখিনি জেগাৰ পৰা এটা ভিডিঅ' দিছিলোঁ আসন প্ৰতিষ্ঠাৰ বাবে, যিহেতুকে আমাৰ নতুন নামঘৰৰ আসন এখন অনা হৈছিলে। যোৱাকালি আপোনালোকে ভিডিঅ'টো চাই পেলাই বহুত মৰম দিলে, আৰু সেয়েহে মই আজি আমাৰ আসন প্ৰতিষ্ঠা আছে যিহেতুকে তো আহিলোঁ নামঘৰত। আৰু এইফালে ভকত বৈষ্ণৱ অলপটো দেখিছেই, আৰু এইফালেও আছে, কিন্তু বেছিভাগ মানুহ নাই কিয় কাৰণে মই কৈ আছোঁ, যিহেতুকে আজি অৰুণোদয় 9,000 টকাটো দিব পঞ্চায়তলৈ, গোটেই মহিলাখিনিকে মাতিছে, আৰু সেয়েহে মানে কি আজি আমাৰ নামঘৰত প্ৰতিষ্ঠা কৰাৰ বাবে মহিলা একেবাৰে প্ৰায় কমি গৈছে। তো বলক আপোনালোকক ভিতৰত লৈ গৈ আছোঁ তেনেদৰে। আৰু এইফালে মই ভিতৰত সোমাই আহিলোঁ, আৰু আসন প্ৰতিষ্ঠাৰ বাবে পূৰা যা যোগাৰ চলাই আছে। ভকত বৈষ্ণৱ সকলোবিলাক আহি ৰেডি হৈছে, আৰু ময়ো মানে কি ধুতি পাঞ্জাবী পিন্ধি আহিলোঁ, খুব সুন্দৰকৈ মই ৰেডি হৈ গ'লোঁ। তো আপোনালোককো মই কিছু দৃশ্যাংশ দেখাই আছোঁ বলক। আৰু এইফালে দেখিব পাৰিছে খোল তাল গায়ন বায়ন লৈ এইফালে আমাৰ অলৰেডি আপোনাৰ আসনভাগ প্ৰতিষ্ঠা কৰা হৈ গৈছে, দেখিব পাৰিছে চাগে আপোনালোকে। শেষত মই এটা আপোনালোকৰ কথা শুনো, ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব, আৰু যদি ভাল পালে ভিডিঅ'টো এটা লাইক এটা শ্বেয়াৰ মাৰিব কিন্তু নাপাহৰিব দেই।